হাই ফ্ৰেণ্ডছ, মই লোহিত, মই ইউটিউব চেনেল নেচাৰ এণ্ড গাৰ্ডেনিঙলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া মোৰ কেটেলিয়া ফুলি আছে আৰু এপাহ ফুলিছে। যোৱাকালি আপোনালোকক দেখুৱাইছোঁ কেটেলিয়া এটা। আজি আৰু এটা দেখুৱাওঁ। ইয়াৰ আপোনালোকে যেনেকৈ দেখিছে ফুলটোৰ কালাৰটো তাতকৈ গছজোপাও ডাঙৰ, কিন্তু ফুলপাহ বহুত বেছি ডাঙৰ নহয় ইয়াৰ। তথাপি বেলেগ ফুলৰ তুলনাত ডাঙৰে আছে ইয়াৰ। এইটো কেটেলিয়া। এয়া দেখিছে, ইয়াৰো এটা বেমাৰ এটা লাগিছে ইয়াৰ। বৰষুণ পৰি থকাৰ কাৰণে পানী ইয়াত যেতিয়া বৰষুণ পৰে বা পানী দিয়া হয় তেতিয়া ইয়াত পানী জমা হৈ থাকিব পাৰে। এই ইয়াৰ পিতেলৰ মাজত এই ঠাইডোখৰত বা ইয়াৰ লিপত এইবিলাকত পানী জমা হৈ থাকিব পাৰে কাৰণে ইয়াত সোনকালে ফাংগাছ লাগি যাব পাৰে বা লাগি যায়। ইয়াত দেখিছে ফাংগাছ লাগিছে, ইয়াত অলপ ব্লেক এটা স্পট হৈছে আৰু কলিও আছে আৰু কলি আৰু আহিব যেন লাগিছে। তথাপি এবাৰ ফুলিছে, প্ৰথম ফুলিছে মোৰ এইটো কেটেলিয়া। আগতে মোৰ বেছি কেটেলিয়া নাছিলে, এতিয়া যথেষ্টখিনি কেটেলিয়া মই ৰাখিছোঁ ইয়াত। মোৰ আৰু আছে কেটেলিয়া, আৰু বেলেগ ৰখা আছে। যেতিয়া ফুলিব আপোনালোকক মই সেইবিলাকো দেখাম। তাৰো ফুলো হৈ আছে, কেইটামান কলি ওলাইছে। এতিয়া ইয়াৰ মই কেনেকৈ লগাইছোঁ সেই বিষয়ে আপোনালোকক কওঁ। আছে এইটো এটা কেটেলিয়া, মাটিৰ তলত লগাইছোঁ। এইটো ডাঙৰ, প্লেনটো বহুত ডাঙৰ ইয়াৰ। মই আপোনালোকক উঠাই দেখুৱাইছোঁ কিমান ডাঙৰ। এনেকুৱা এটা কেটেলিয়া কিনিলে প্ৰায় 1200-1500 মান টকা ল'ব পাৰে বা লয়। মই একেবাৰে বহুত কেটেলিয়া কিনি কমত পাইছিলোঁ। ইয়াত ফাৰ্টিলাইজাৰটো দিব নালাগে। আপোনালোকে যেতিয়া ৰুব তেতিয়া আপোনালোকে ধৰক, মই ইয়াত দিছোঁ, যিটো কেটেলিয়া মই আনিছিলোঁ সেইটো হৈছিলে প্লাষ্টিক পটত, সৰু প্লাষ্টিক পটত, 3.5 ইঞ্চ পটত। কিন্তু মই আনি সেইটো উলিয়াই তাৰ কিছুমান যিখিনি অলপ এনেই বাহিৰ হৈ গৈছে বা তাৰ প্ৰতিমিতে যিমানখিনি অলপ গেলি যোৱা নিচিনা হৈছিলে সেইখিনি মই উলিয়াই দি যিখিনি ভাল আছিলে সেইখিনি এনেকৈ থৈ ইয়াত লগাই দিছিলোঁ। আৰু ইয়াত মই দিছোঁ, এইটো ধৰক মাটি পট, তথাপি মই এইটো টুকুৰা আৰু এঙাৰ তেনেকৈ দিছিলোঁ যাতে পানীটো ধুনীয়াকৈ ওলাই যাব পাৰে। মেইন হৈছে সেইটোৱে। বহুতৰে সেইটো কি হয়, ভুল হয়। কিছুমানে ভালকৈ ৱাটাৰিং নকৰে আৰু কিছুমানে আকৌ ৱাটাৰিং কৰে কিন্তু পানী ওলাই যাব নোৱাৰে, সেইটো কাৰণে শিপাবিলাক গেলি যায়। আৰু কিছুমানৰ আকৌ পানী ওপৰে দি দিয়ে কিন্তু ভিতৰলৈ পানী নাযায়, সেইটো কাৰণে তাত শিপাবিলাক নষ্ট হৈ থাকে বা শুকাই গৈ থাকে লাহে লাহে। অৰ্কিডজোপাও নষ্ট হৈ থাকে। ইয়াত দেখিছে ইয়াৰ অৰ্কিডজোপা কিমান হেল্ডি হৈ আছে, বা এইবিলাক ধৰক এইবিলাকৰ মোৰ কিমান হেল্ডি হৈ আছে। কাৰণ হৈছে সেইটোৱে, এটা হৈছে পানীটো ওলাই যাব লাগে, আৰু ৱাটাৰিং কৰিবৰ সময়ত আপোনালোকে যেতিয়া পানী দিব তেতিয়া খুব ভালকৈ পানী দিব লাগে, যাতে গছজোপাত গোটেই শিপাত যাতে পানী পায় আৰু পানীটো হল্ড হৈ নাথাকে, যাতে ধুনীয়াকৈ ওলাই যায়। সেইটো হৈছে তাৰ মেইন কাৰণ। যিকোনো অৰ্কিডৰ আপোনালোকে ভালকৈ ৱাটাৰিং কৰিব লাগে, বা আপোনালোকে মইতো মটৰ পাইপেৰে দিওঁ, যিহেতু ইমানবিলাক অৰ্কিড আছে, মই জাৰেৰে দিব নোৱাৰোঁ। বা জাৰেৰে দিলেও আপোনালোকে এটা কাম কৰিব পাৰে, ইয়াক যিকোনো বাকেট বা কিহত পানী লৈ আপোনালোকে এইটো জুবুৰিয়াই বা তিয়াই 5 মিনিটমান ৰৈ আকৌ উঠাই থ'লে হৈ গ'ল। মেইন অৰ্কিডৰ এটা কি, কেটলিয়া হওক বা ডেনড্ৰবিয়ামে হওক, ইয়াৰ আচল হৈছে কি, ইয়াৰ এইটো কি হ'ব লাগে, কি কয়, এনেকৈ ফুটা থকা হ'ব লাগে, যাতে ধুনীয়াকৈ ইয়াৰ বতাহ পায় বা পানীবিলাক ধুনীয়াকৈ ওলাই যায় আৰু পানী হল্ড কৰি নাথাকে। সেইটো মই বাৰে বাৰে কৈ থাকোঁ, তেনেকুৱা হ'ব লাগে। তেতিয়া অৰ্কিডজোপা ধুনীয়া হৈ থাকিব থাকে। বহুতকেইটা কলি ওলাইছে, এইটো এটা কলি ইয়াৰ। আৰু কলি আছে, এইটো আছে, এইটোৰ ওপৰত আছে, ভালকৈ থাকিলে চাগে আৰু। গতিকে সেইখিনিয়ে। যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক কৰি, শ্বেয়াৰ কৰি, ছাবস্ক্ৰাইব কৰি লগতে বেল আইকন